আপুনি সন্মুখৰ পৰা যদি চাই মানে দৰ্জাখন খোলাৰ পৰাই মানে এনেকুৱা এটা ফিল পাইছোঁ উফ বুলি ক'লো এনেকুৱা এটা লাক্সাৰিয়াছ মানে চাব আপুনি দৰ্জাৰ ডিজাইন চাবনে আপুনি দৰ্জাৰ ফিনিচিং চাবনে ইয়াৰে মানে বাহিৰৰ ফিনিচিং চাব চাওক ইমান ধুনীয়াকৈ মানে বনাইছে এই ঘৰটো মানে এইফালে মই ভিতৰলৈকে যদি যাওঁ আৰু ছোৱালী মানুহৰ ফেভৰেট কালাৰ মানে পিচ কালাৰত এইকেইটা ৱাৰ্ড্ৰপ বনাইছে নতুনকৈ এইবিলাক যে দেখি আছে গোটেইবিলাক মানে 1 2 3 4 চাৰিটামান আছে একে লগত লাইনত বৰ্তমান নিজৰ ঘৰখন মানে সজাই তোলাৰ ক্ষেত্ৰত মানে মানুহে কিমান মানে কষ্ট কৰে প্লাছ কিমান টকা খৰচ কৰে গম পায়নে এয়া এইটো হৈছে মডুলাৰ কিচেন এইবিলাক বক্সৰ পৰা আদি কৰি গোটেইখিনি মানে কাম হৈছে আৰু প্ৰায় চাগে এই ওপৰতে এইকেইটা বক্স ন ইয়াতে বক্স আছে ওকে ইয়াতে চিমনি লগোৱা হ'ব চিমনিৰ যিটো তোমাৰ পাইপ থাকে পাইপটো ওপৰেদি এনেকৈ ওলাই যাব বাহিৰলৈকে ওকে কালাৰ গোটেইখিনি ফিনিচিং দিয়াৰ পৰা আজিলৈকে যদি ক'ব যাওঁ আৰু 2-3 মান লাগিব 2-3 মানে এসপ্তাহ হাৰ্ডলি এসপ্তাহ লাগিব এসপ্তাহ লাগিব মানে কি পুৰা ভালকৈ কৰি আছে ন বুজিলো ওকে আকৌ এইফালে আছে এইফালে মানে গোটেইখিনি হৈছে প্ৰায় মানে মোৰ চকুত যদি ক'ব যাওঁ প্ৰায় 70% কাম কমপ্লিট যেন মই দেখিছোঁ গ্লাছ লগাব লগা আছে কিবা কিবি লগা আছে তো এনেকুৱাকৈ ধৰি লওক সকলোৰে নিজৰ নিজৰ ঘৰখন ধৰি লওক সজাই তুলিব বিচাৰে মানে মডুলাৰ কিটচেনৰ পৰা নাইবা ঘৰৰ ইণ্টেৰিয়ৰ ডিজাইন যদি ক'ব যাওঁ আৰু এইফালে যদি চাব যায় এইফালে চলি আছে ফল চিলিঙৰ কাম তো ফল চিলিঙৰ কামখিনি কমপ্লিট হোৱা নাই জাষ্ট কামখিনি ষ্টাৰ্ট হৈছে আৰু তো এই কামখিনি কৰি আছে ষ্টেট ইণ্টেগ্ৰেল কনষ্ট্ৰাকশ্যন নামৰ কোম্পানীটোৱে আৰু তাৰে আছে এজন দাদা যাৰ নাম হৈছে পাপু দা আপোনালোকে কৰি আছে কামখিনি কোৱা ওকে তো কিমানমান কাম বাকী আছে আৰু কি ক'ব কাম মোটামুটি 80% হৈ গৈছে আৰু 20% পেণ্ডিং আছে ওকে আজি যেনেকৈ ধৰি লওক এইটো ঘৰ বনোৱা দেখিলোঁ মানে এনেকুৱাকৈ আপোনালোকে কিমান দিনৰ পৰা মানে কাম কৰি আছে মানে মোটামুটি 3 বছৰমান হ'ল 3 বছৰমান হ'ল কিন্তু এতিয়া ক'ব নোৱাৰিম যে কিমান প্ৰজেক্ট কৰিছোঁ এইটো হিচাপ কৰিলেহে ওলাব সেনেকুৱা কথা 3 বছৰ ধৰি মানে কাম কৰা এক্সপিৰিয়েঞ্চ আছে এখেতসকলৰ তো অনলি এক্সপিৰিয়েঞ্চটো আগৰ পৰা আছে কাম ক'ব গ'লে এনেকুৱা নহয় যে মানে কোৱালিফিকেশ্যন হৈ কিনে কাম কৰিছোঁ নিজেও শিকিছোঁ শিকি কিনে কাম শিকিছোঁ তাৰে পিছত মানে কোম্পানী খুলিছোঁ সেনেকুৱা ওকে বুজিলোঁ আৰু কি কি কাম কৰে আপোনালোকে আৰু কি কি কাম কৰে মানে বিল্ডিঙৰ এ টু জেড কাম কৰা হয় ড্ৰয়িং শ্ৰয়িং আদিৰ পৰা পাৰ্মিশ্যন ওলাই দিব লগা হ'লে গোটেইখিনি কাম কৰা হয় তাৰ উপৰি গোটেই কনষ্ট্ৰাকশ্যনৰ এ টু জেড কাম কৰা হয় ফল চিলিঙৰ আদিৰ পৰা মডুলাৰ কিটচেনৰ আদিৰ পৰা টাইলছ ফিটিং পেইণ্টিং এ টু জেড কাম কৰা হয় আৰু এইফালে চাওকচোন এইবিলাক গোটেই আপোনালোকে কৰিছে গোটেই কৰা এনেকুৱা ধৰণৰ ধৰি লওক কাৰোবাক যদি বেলেগ ডিজাইন লাগে বেলেগ ডিজাইনো কৰে ডিজাইনৰ ওপৰত ডিপেণ্ড কৰে যেনেকুৱা ডিজাইন লাগে যেনেকুৱা কালাৰত লাগে গোটেইখিনি প্ৰভাইড কৰা হয় আৰু এই খৰচৰ ক্ষেত্ৰত যদি ক'ব যায় এইবিলাক কি পইচাটো কেনেকুৱা হিচাপত হয় মানে পইচাটো এতিয়া ডিজাইনৰ ওপৰত ডিপেণ্ড কৰে তাৰ উপৰি স্কুৱেৰ ফুটত ডিপেণ্ড কৰে এতিয়া স্কুৱেৰ ফুটৰ ৰেটটো ইনিচিয়েলি ক'ব নোৱাৰিম কাৰণ ডিজাইনটো কেনেকুৱা হয় তাৰ ওপৰত ডিপেণ্ড কৰে আহক ৰুমটোৰ ভিতৰত সোমাই ৱাৰ্ড্ৰপ ভাল মানে বনাইছে কালাৰটো ধুনীয়া কিমানটামান আছে এনেকৈ এইটো সৰু তোমাৰ 6টা আছে এইটো ডাঙৰ তোমাৰ আছে 6টা অ'কে বুজিছোঁ আৰু ওপৰতো অলপ স্পেচ দিয়া হৈছে ওপৰত তেওঁলোকে ধৰক ছামাৰ ছিজনত যেতিয়া কাপোৰ চাপোৰ্ট হ'ব লেপ কম্বল তাৰ এইফালে যদি যাওঁ এইফালে আছে তো বেডখন তো পাপু দা কথা অলপ আছিল আপোনাৰ লগত যদি কোনোবাই যদি বিচাৰে যে মানে ঘৰৰ ইণ্টেৰিয়ৰখিনি নকৰে মানে অনলি ফল চিলিংখন লগাব মানে ইণ্টেৰিয়ৰৰ কাৰণে পাৰিব অনলি মডুলাৰ কিটচেন বনাব তেতিয়াও পাৰিব পাৰ্ট তোমাৰ যিকোনো আইটেম কৰিব বিচাৰিলেও পাৰিব গোটেইখিনি কমপ্লিট কৰিব বিচাৰিলেও পাৰিব স্ক্ৰীনত এটা নম্বৰ দিয়া আছে যিটো নম্বৰত কল কৰিলে এখেতসকলৰ লগত আপুনি ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব আপোনালোকক এটা বাজেট দিব মানে এনেকুৱা কামটো এতিয়া বহুতে কৰে তো এতিয়া বাজেটটো কেনেকুৱা হ'ব যেতিয়া আমি কিবা এটা কাম ল'ব যাম বা ক্লাইণ্টে আমাক কাম এটা দিব ক্লাইণ্টৰ আমাৰ ওপৰত বিশ্বাস আহিব লাগিব তেতিয়াহে কামটো দিব তো বিশ্বাস হোৱাৰ কাৰণে তেওঁ 2-3জন আৰু এনেকুৱা মানুহৰ লগত তেওঁলোকে কনষ্ট্ৰাকশ্যন মানুহৰ লগত কথা পাতি চাব পাৰে তেওঁলোকে যিটো ৰেট দিয়ে তাতকৈ বহু মিনিমাম ৰেটত আমাৰ পৰা ৰেটটো পাব বহুত তাতকৈ মানে কমত বহুত কমত পাব এইটো কথা মই কি কাৰণে ক'লোঁ কাৰণ এতিয়া ধৰি লওক ক'ৰবাত ভিডিঅ'টো মই পাই থাকোঁ যে 50,000 টকাত বনালে 20,000 টকাত বনালে 30,000 টকাত বনালে সেই বস্তুটো মানে কেনেকৈ সম্ভৱ মানে মই সেই বস্তুটো মই নিজে কনফিউজ হৈ যাওঁ বহুতে মানে কাৰণ মই নিজেও নিজৰ ঘৰৰ কাৰণে গৈছিলোঁ মানে আপোনালোকৰ লগতো কথা পাতিছোঁ বেলেগৰ লগতো কথা পাতিছোঁ তেতিয়া মানে মই কনফিউজ হৈ গৈছোঁ মানে কোনটো বিশ্বাস কৰিম কোনটো নকৰিম মানে তেনেকুৱা হৈ গৈছিল এতিয়া বহুতে মানে ধৰক 50,000 টকাত কিবা এটা কামটো লৈ কিনে 20,000 টকাৰ মেটেৰিয়েলটো ইউজ কৰি কিনে সিহঁতে 30,000 টকা খাই থৈ দিয়ে আমি তেনেকুৱা নহয় আমি মেটেৰিয়েল ৱাইজ আমি ৰেটটো দিওঁ যোনে যিটো মেটেৰিয়েল লগাব বিচাৰে সেই হিচাপে আমি ৰেটটো দিওঁ সেই হিচাপে কাষ্টমাৰে আমাক চইচ কৰি দিব সেই হিচাপে আমি
কামটো ইমপ্লিমেণ্ট কৰিম এতিয়া চাওক আপুনি 50,000 টকাত কাম এটা ল'ব মই 30,000 টকাত এটা কাম ল'ম আপুনি 20,000 টকাৰ মেটেৰিয়েল ইউজ কৰি কামটো কৰিব আমিও 20,000 টকাত মেটেৰিয়েল ইউজ কৰি কামটো কৰিম কামটো একেই হ'ব কিন্তু আল্টিমেটলি আপোনাৰ খৰচাটো বেছি যাব ঠিক তেনেদৰে আমি সেই কামটো নকৰোঁ আমি 50,000 টকাৰ কাম পইচা ল'লে আমি 40,000 টকাৰ মেটেৰিয়েল দিম মিনিমাম সেইটো যাবই লাগিব বাকী 10,000 টকা অহা যোৱা খৰচাটো থাকিবই সেনেকুৱা কথা আমি মানে যিটো মেটেৰিয়েল ইউজ কৰোঁ তাত আমি কম্প্ৰমাইজ একেবাৰে নকৰোঁ তাৰপিছত আকৌ মই যদি এই ৰুমটোত যদি চাবলৈ যদি আহোঁ ইয়াতে মানে এখন বেড বনাই আছে বেডখনো এখেতসকলে বনাইছে আকৌ এইখিনিত আছে এটা ৱাৰ্ড্ৰপ মানে সঁচাকৈ ভাল লাগিছে কিন্তু এনেকুৱাকৈ ইয়াৰ ৱাৰ্ড্ৰপকেইটাৰ কালাৰৰ পৰা ডিজাইনৰ পৰা গোটেইখিনি যদি ক'ব যাওঁ প্লাছ এই যিখন মানে গ্লাছ লগাইছে গ্লাছৰ কামখিনিও আপোনালোকে কৰিছে নেকি এইখিনি এখন সৰু বাৰ হ'ব ইয়াতে চেল্ফ থাকিব অ'কে ক্লাইণ্টে বিচাৰিছে তেওঁলোকে এখন ঘৰতে যাতে মিনি বাৰ পায় কাৰণ আজিকালি মানুহৰ হাতত সময় বহুত কম মানে নিজৰ প্ৰফেশ্যনটোৰ কামখিনি বাদ দিও সময় দিব নোৱাৰে বাহিৰত সেইকাৰণে নিজৰ ঘৰতে যাতে সেই ফিলটো পায় এনভাইৰনমেণ্টটো পায় তাৰ কাৰণে তেওঁলোকে এখন বাৰ বিচাৰিছে ইয়াতে এখন চেল্ফ থাকিব ইয়াতে বটল থাকিব ইয়াতে লাইটিং আহিব ইয়াতে ডিজাইন কৰা হ'ব ইয়াতে মিনি দুখন টেবুল হ'ব তেওঁলোকে বহিব পৰাকৈ ধুনীয়াকৈ অ'কে আৰু ইয়াৰে পৰা ধুনীয়াকৈ ভিউটো চাব পাৰিব ৰাতিৰ ভিউ চাই পেলাই এইবিলাক বাথৰুমৰ কাম কিবা কৰিছা বাথৰুমৰ টাইলছ ফিটিং কৰিছোঁ এইটো ফল চিলিং কৰিলোঁ আমি ওপৰত বাথৰুমতো ফল চিলিং ফল চিলিং কৰিছোঁ এইটো কিন্তু বহুত কম মানুহে কৰে কম মানুহে কৰে কম মানুহে মানে ইমান হাইটলৈকে টাইলছ ক্লাইণ্টে লগাইছে তো ওপৰখিনি নকৰিলে তেওঁলোকৰ শ্ব'টো নুঠে সেইকাৰণে ফল চিলিং কৰি দিয়া গৈছে লগত বাকী চেনিটাৰী আইটেমখিনিৰ কাম আছে কামটো বৰ্তমান আমাৰ যিখিনি ফাৰ্নিচাৰৰ কাম আছে এইখিনি কমপ্লিট হ'লে বাকী আমি লাইট চাইট ফিটিং কৰি দিব পাৰোঁ য'ত বিশেষ সেনেকৈ কাম নাই বাকী লাইটৰ কাম আমাৰ ৱেৰিঙৰ কাম বৰ্তমান চলি আছে ওপৰত ৱেৰিঙৰ কাম কৰি আছে মিস্ত্ৰী লাগি আছে বাৰু মই দেখিছোঁ নিজে তো আকৌ সেই ৰুমটোতো কাম চলি আছে ক্লাইণ্টজন এজন মেকআপ আৰ্টিষ্ট হয় তেওঁৰ কাৰণে মানে মেকআপ টেবুল এখন লাগে তাৰ কাৰণে মানে এই টেবুলখন বনোৱা গৈছে ইয়াতে ডাঙৰ গ্লাছ লগোৱা হ'ব বাকী তেওঁৰ যিখিনি মেকআপৰ আইটেম তেওঁৰ মেকআপৰ আইটেমখিনি ইয়াতে থাকিব অ'কে ঘৰতে তেখেতক মানে ব্ৰাইডেলৰ কাৰণে হৈ গৈছে আৰু এইটো টিভি পেনেল বনোৱা হৈছে ইয়াতে টিভিটো ষ্টেণ্ড হ'ব এইখিনিও মানে এক্সট্ৰাকৈ লগাব নালাগে এইবিলাক গোটেইখিনি বনাইছে ন এইটো মন্দিৰ বনোৱা গৈছে ক্লাইণ্টে যেনেকুৱা ডিজাইন দিয়া গৈছে যেনেকুৱা ডিজাইন চইচ কৰিছে তাৰ ওপৰত ডিপেণ্ড কৰি এইটো মন্দিৰ বনোৱা গৈছে অ'কে মন্দিৰ হ'ব ইয়াতে মানে ইয়াতে চাওক ইয়াতে লাগিব মেকআপৰ কাৰণে গ্লাছখন তাৰপিছত ইয়াতে মেকআপৰ বস্তুখিনি থাকিব তাৰপিছত ইয়াতে মন্দিৰ তাৰপিছত আৰু ক্লাইণ্টৰ কাৰণে এখন সৰু ডাইনিং টেবুল বনোৱা গৈছে তেওঁলোকে দুজনীয়া ডাইনিং টেবুল এখন বিচাৰিছিল অলপ ডিজাইনত সেইকাৰণে বনোৱা গৈছে ঘৰখনৰ বাহিৰত যদি চাব যাওঁ মানে সন্মুখৰ পৰা যদি মই আপোনালোকক যদি ভিডিঅ'ত দেখাব যদি চেষ্টা কৰোঁ তেনেহ'লে ডিজাইন কৰা গৈছে ইয়াতে লাইটিং আহিব এনেকৈ ষ্ট্ৰেট লাইনত এনেকৈ লাইটিং আহিব ডিজাইনৰ কাৰণে ইয়াতে আৰু এই বিটবিলাকত যে আছে বিটবিলাকত লাইটিং আহিব অ'কে ভিডিঅ'টো লাইটিং দিব মানে পুৰা একদম ষ্টাইলিছ আৰু বনাইছে আৰু মানে আপোনাৰ মেকআপ আৰ্টিষ্টজনো ফেমাছ হয় তো আহি ফিলটো পাব লাগিব যে এজন আৰ্টিষ্টৰ ঘৰত আহিছোঁ সেইটো তেখেতৰ নামটো মই মেনশ্যন নকৰোঁ বাৰু এতিয়া দিনৰ পৰা মানে এইটো ঘৰত কাম চলি আছে ডেৰ মাহ আৰু কিমান দিনমান লাগিব পাৰে আৰু মোটামুটি 28-29 তাৰিখত হেণ্ড অভাৰ হ'ব ক'ত ক'ত কাম কৰিছে আগতে বহুত কৰিছোঁ এইপিনে পাথৰ ঘৰ ট্ৰেণ্ড গাৰ্ডেন এইপিনে স্পেনিছ স্কোৱাৰ গুৱাহাটীৰ বাহিৰেও বেলেগত কৰিছে বাহিৰেও কৰোঁ ডিব্ৰুগড় যোৰহাট তিনিচুকীয়া এই গোৱালপাৰা অ'কে তো মানে অসমৰ বহুকেইটা ঠাইতে কৰিছে বুলি শ্বিলঙতো কৰিছে অসমৰ বাহিৰতো কৰিছে তেখেতসকলে কাম তো ইয়াতো কাম চলি আছে তো আপুনিও যদি ভাবিছে যে আপোনাৰ ঘৰখন ধুনীয়াকৈ এনেকুৱাকৈ ফল চিলিং লগাব PVC পেনেল নাইবা ধৰি লওক মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনৰ গোটেইখিনি কাম কৰাব বুলি তেনেহ'লে এই স্ক্ৰীণত দিয়া নম্বৰটোৰ সৈতে যোগাযোগ কৰক তেখেতক সুধি লওক যে বাজেটটো কেনেকুৱা কি হয় তো লাগিলে আপুনি বেলেগতো বাজেট সুধি ল'ব সুধি পেলাই তেখেতসকলৰ পৰা বাজেটটো লৈ পেলাই চাব কিমান টকাত তেখেতসকলে কামটো কৰিব পাৰে কাৰণ তেখেতসকলে মই জনামতে তেখেতসকলক যিহেতু মই পাৰ্চনেলিও চিনি পাওঁ যে বহুত বছৰৰ পৰা কাম চলি আছে কাম কৰি আছে ভাল কাম আৰু স্ক্ৰীণত দিয়া নম্বৰটোৰ সৈতে আপোনালোকে এতিয়া যোগাযোগ কৰক ষ্টেট ইণ্টিগ্ৰেল কনষ্ট্ৰাকশ্যনৰ সৈতে অনলি ইণ্টেৰিয়াৰ কাম বুলি নহয় গোটেই ঘৰৰ বনোৱাৰ পৰা ঘৰখন পুৰা একদম ৰেডি কৰালৈকে গোটেইখিনি কাম কৰে